এইটো হৈছে গড়, ডাঙৰ গড়। আমি এতিয়া পালোহি চাৰিআলি। গাড়ীখন এতিয়া আহি পাবহি আৰু ৰৈ আছে তহঁতে চাই থাকক আপোনালোকে। গাইছে বহুত ধুনীয়াকে নাচে বোলে, নাচি দেখাই দে। এইফালে বোলে বিহু ডেন্স দিব বোলে। হাই গাইছ, এইজনী আমাৰ দন্দুৰী বাইদেউ। হাই দন্দুৰী বাইদেউ। আগতে উঠি উঠি গৈ থাকিব লাগে আমি। ফাইনেলি গাড়ীখন এখন বুলি ভাবিছিলোঁ, পিছে এখন গাড়ী নহয়। আহি গ'ল। तो गाइस भूख की टेबलेट खाना बहुत ही जरूरी है। এই মানে মোৰ ওচৰতে বহি ভাল পায়। ইমান গাল চিট আছে মোৰ ওচৰত কৰিবলৈ আহিছে। গৈ পেলাইহে দেখামগৈ আৰু এতিয়া মই দেখাব নোৱাৰোঁ, মোবাইলটো নহ'লে চাৰ্জ নাইকিয়া হৈ গৈছে। পাই গ'লোহি ন কাজিৰঙা হ'ল। পামগৈ আৰু লাহে লাহে। আমি এতিয়া হোটেলত সোমাই মই এপাক ঘূৰি মই মানে ইয়াত একো ভাল বস্তু দেখিয়ে পোৱা নাই আৰু এইকেইটা দেখিছোঁ আৰু এইবোৰ কিনো আছে। এই তাত এইটো উঠিম বুলি ভাবিছোঁ, এইটো উঠিম বুলি ভাবিছোঁ আৰু উঠা একো নায়েইচোন। ভালেই লাগিছে বাৰু জেগাডোখৰ। আমাৰ ছবি হাই বুলি দি যাব। এনেকৈ হাই বুলি ক'লে হাই কৈ দিয়া, হাই বুলি কৈ দিয়া এনেকৈ হাই বুলি মানুহ কৰিলেহে পিটিকা কৰিব, বাকী এনেকুৱা পিটিকা কৰিব।
দেখিবলৈ ধুনীয়া লাগিছে কেমেৰাত ইমান ভাল লগা নাই এইবোৰ ভূতবোৰে কিনো কৰি থাকে জানো তই ইমান কটীয়া তই আমি এতিয়া কাজিৰঙা পালোহি আমি গড় চৰ চাবলৈ গৈছোঁ গম পাইছেনে এজনীৰ নাম পেটুৱা এতিয়া ছোৱালী এই ল'ৰা চাবলৈ আহিছে গম পাইছেনে আমি গৈ আছোঁ বলক এটা ফুটা আনিছে না ফুটা সেই বেগকে কৈ মোক ধৰিবি যা তই মোক ধৰি গৈ থাকিবি যা আহা জলদি গাহৰি চাবি কেতিয়া নিব বোলে শিল ডাঙৰ ডাঙৰ শিল মোবাইলটো লৈ নথলে চা ওপৰখন দেখা ওপৰলৈ উঠি যোৱা শিলটো দেখাম কোন গৈছা ক'ত গৈছা ল'ৰাটো ধৰিয়ে নিবি আকৌ আমি এই পৰ্বতে বগাই বগাই গৈ আছোঁ ইমান ভাল লগা নাই ইমান ভাল লগা নাই নহয় আমি জংঘলে 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 গৈ আছোঁ আমি ছবি মহেশ সীমা আৰু ৰূপালী দাস পৰি গৈছে ক'ত যাম নাজানো কি আছে ইয়াত নাজানো দেই বটলহে পৰি থকা দেখিছোঁ মাল খাই চাগে মানুহ মোৰটো কি হয় একো নাই একো নাই ইয়াত আমি বহুত মানে হেৰিয়ত গৈছোঁ বহুত মানে কষ্ট কৰোঁ যোৱাটো এনাৰ্জি লছ কৰি গৈ আছোঁ মানে সেই ORS দুটামান যদি ইয়াত পাই গ'লোহেঁতেন খালোহেঁতেন আৰু মানে এনাৰ্জি লছ হৈ যায় ছবি কোনো আহিলোঁ কেনে এদিনো ক'বা আহিছা কি দেখিলে কেনে ৰয়েলিষ্টে খা ফুল জেগা কোনে কৈছে গালখন আমাৰ ঘৰত মানে কাম কৰা মানুহজনৰ মানে অকণমান হাতীখৰ হৈ আছে সেইটো কাৰণে মানে আমি আহিম বুলি গম পাই বুঢ়াটোৱে মোক কৈছিলে হাতী মানে গোবৰ লৈ আহিবলৈ এইটো যদি পিচি আপোনাৰ জুইত পুৰি আপোনাৰ দৰৱ দিছে দেই ভৰিটোত খান্দি দিয়ে আপোনাৰ হাতীখৰ গুচি যাব কেনেকৈ দিয়ে জুইত দিয়ে কি জুইত মানে গৰমাই বস্তুটো কিবা এটাত গৰমাই পেলাই নি এঙেঠা হৈ যাব যে তেতিয়া মানে পিচি পেলাই নি মিঠাতেলৰ লগত ভৰিটোত আপোনাক খজুৱাই লৈ সানি দিব ভাল হৈ যাব আজি এটা দৰৱ পালে আপোনালোকে ৰূপালী দিছে দৰৱ দিব জানে মা কাজিৰঙা এইখনে নি ব'ল আকৌ অঁ কাজিৰঙা বোলো এইখনে নি কি বস্তু ৰাষ্ট্ৰীয় উদ্যান এখন ৰাষ্ট্ৰীয় উদ্যান গোটেইখন আমখন পাহাৰীয়া জেগালৈ বিয়া Dalia. Ako ba?
ফাইনেলি বোলে পাই গ'লো এতিয়া ৰূপালীলে চাওঁ ছবিয়ে জাপ মাৰিব আমাৰ এইবোৰ এক্সপিৰিয়েঞ্চ আছে ৰাতিপুৱা জঁপিয়াই থকা এই ফটো মাৰি আছে কলৈনো আহিলোঁ আমি একো নাই সেইকাৰণে আইফোন আহিলে লৈ আহিলে আকৌ ঘূৰি অকণমান যে অকণমান ভাল দেখিছে আৰু দেই বৰফ খাই আছে খানা বনি আছে চবকে দেখা যাব ন কি হ'ব কথা হৈছে খাবলৈ এইটো হৈছে গড় ডাঙৰ গড় কাজিৰঙা খানাটো আমি খাই আছো আমি কলৈ যাবলৈ লৈছো শুনা ইয়াত দি দিওঁ আমি কাজিৰঙাত মানে বাঘ খিয়াল চাবলৈ মাজত জংঘলৰ মাজলে মাজত থিয় হৈ লওঁ এনেকে মই কিনাৰলৈ গৈছোঁ দে কা কমলা খা সেইডোখৰত ওলাইছিলে কমলা লৈ যদি কৰিবলৈ নাপাহৰিব বোলে পৰি যায় বোলে আগত সিহঁতক দেখালে বোলে এইটো সৈতে ওলাই নাহিবি
থাকিব চেক কৰিছা সেই বস্তুগাল দেখা আকৌ ন বস্তু চেক কৰিছে এগাল ইমান ধুনীয়া ধুনীয়া বস্তু আছে চাওক আপোনালোকে দে দেখি পাইছে না পোৱা নাজানো একদম আন্ধা আন্ধা দেখিছোঁ মোবাইলটো চাৰ্জ নাই মাত্ৰ 20% আছে যাওঁতে কি হ'বগৈ ঠিক নাই মহিম মহিমুখ হেই সিহঁতক কিমান ৰিক্সা এইয়া হৰিণা হৰিণা এইয়া হৰিণা তুই আছে ওচৰলৈ গ'লে ভয়ংকৰ তৰিকে পৰণীয়া মানুহ এইয়া সেইয়া আপোনালোকে দেখিছে নাই ভিডিঅ'টো কৰিছোঁ আৰু দেখাবলৈ যথেষ্ট চেষ্টা কৰিছোঁ আৰু আজি মোৰ একদম স্পেচ একদম ফুল হৈ গৈছে একেবাৰে একদম ভিডিঅ' গোটেই বনাই কি বনাইছে নাজানো আকৌ কেমেৰাও ভাল নহয় তাত হেৰি পাৰ্চেল কৰোঁতে চিপছ কল চল একো বস্তুৱে দিবলৈ মনা কৰিছে আৰু মদ খোৱা মানুহকো যাবলৈ নিদিয়ে ৰাস্তা আপোনালোকে এইবোৰ লৈ নাযাব আৰু নাবা এওঁ খাই আহিছিলে এই কাৰণে ৰখাইছিলে কিন্তু লাষ্টত মিনতি চিনতি কৰি আহক পালে কি বলতা है इसको উট পক্ষী চাইমান বজালি যে তললৈ ভিউটো ধুনীয়া লাগিছে ৱাণ্ডাৰফুল সঁচাকৈ বেলেগ ধুনীয়া লাগিছে ন সঁচা বগৰী কিন্তু ক'ব লাগিব বগৰীয়াত আৰু বহুত পচন্দ হাই গাইজ বেছিকৈ চিঞৰিবলৈও বেয়া মানে 5 দিনমানৰ যেনহে লাগিছে জাপ মাৰি দি লাগি আছে ইমান দূৰলৈ মেলিবলৈ নিদিয়ে হেৰি কেইদিনমানৰ আগত আপোনালোকে নিউজত চাইছে চাগে ঘটনা এটা ঘটি গৈছে বৰ এটা মানুহ গাড়ীখনৰ পিছে পিছে আহি আহিছিলে বাচিলে নে মৰিলে সিহঁতি জানো মই এতিয়ালৈকে গমেই পোৱা নাই বাচিলে 3 কিলোমিটাৰ খেদিছে 3 কিলোমিটাৰ খেদিছে সিহঁতি কেনেকুৱা ভয় খালে বাৰু চাওঁ মূৰত লাগিলে
देखी है और आता अब कोई डाल ले ये क्या है मेरा वो ये दोस्त दोस्तों গোবৰ লগা ধৰিছে দলংখন ভাগি দিলি আগত দেখছি গছত যে আঁচুৰটো মৰা আছে গছত এইটো বাঘে আঁচুৰ মৰা এইটো গছটো ডাঙৰ উৰিয়াম গছ বুলি কয় এইটো কোন ইস বাবু তুই জানিস না বাঘে আছো ওই ভু আসুইট আছে মানে বাঘে ওপৰলে উঠাবি চাৰ্জে নাই মাত্ৰ মোৰ 15% চাৰ্জ আছে ইয়াত বাঘ আছে গৈ আছে তোৰ পৰা লাইভ কৰি আৰু ভিডিঅ'ছ যে নকওঁ চাৰ্জত দিব পাৰিম চাৰ্জ কিমান আছে তো 14% কে থৈ দেই ইমান ধুনীয়া জেগা নহয় দেখিলো মোৰ একদম স্পেচ ফুল হোৱা কাৰণে মই আপোনালোকক দেখাব নোৱাৰিম দেখাব নোৱাৰিম আপোনালোকৰ ষ্ট'ৰেজ ভিডিঅ'জ ডিলিট কৰাৰ পিছতহে পাৰিছোঁ এনেকুৱা মনটো দুখ লাগিলে নিজে ভাল লাগে চাল একদম ফটো ডিলিট কৰি থাকিলোঁ ঠাণ্ডা লাগিলে কাৰণে চেনেলটো গৈছিলে মেমৰি নাই মানে সেইটো কাৰণে মানে ষ্ট'ৰেজ লাগিবই বহুত ধূলি বহুত এইখন চশমাখন পৰি গ'ল চাব লাগিব হাতীবোৰ আমাৰ ৰঙাজানত চাগে ইয়াত নাইকিয়া হ'ল আমাৰ ৰঙাজান পালেহি গড়গুৰি ৰঙাজান বাগান কিন্তু নুধু বুলি ক'লে নোৱাৰো আকৌ দেখিলো নাও এখনো আছে দেখিছানে আমি পাঁচটাত আছো গম পাইছে নাই গোটেই হাতীগাল গৈ আমাৰ তাতহে আছেগে এতিয়া তিতাবৰ ৰঙাজানত ইয়াৰ পৰাই গৈছে গোটেই গাল ইয়াত হাতী নাইকিয়া হৈ থাকিলে হাতী এটাহে ওলাইছে ৰিলছ এটা বনাবলৈ ভাগৰ লগাই দিব লাগিছে মানিব পাৰিব আমাক গ্ৰুপডালক ফটো এখন মাৰি দিয়াচোন চবে
লওঁ ফটো একপি মাৰিবলৈ লওঁতে ফোনটোৱে ছুইচ অফ হৈ থাকিলে তাৰপিছত এতিয়া আৰু একদম উভতিব সময়তহে আৰু মোবাইলটো গাড়ীত চাৰ্জত দি এতিয়া গাড়ীত দিয়া মই তাৰপৰা আহি গ'লো আহি পেলাই এতিয়া মামাহঁতৰ ঘৰত আছোঁ এতিয়া ভাজি বনাই আছোঁ মানে বিশেষকৈ মোৰ মনত পৰি গ'ল মই বোলো কি মনত পৰিলে নকওঁ বেয়াহে লাগে ক'বলৈ ভাজি বনাই আছিলোঁ দেখাইছোঁ আদা এতিয়া মই ভাজি বনাই আছোঁ পিঁয়াজ ভাজি আছোঁ পূৰা পিঁয়াজ ভাজি থৈছোঁ চবৰে মানে এলাহ লাগিছে এলাহ এতিয়া বনাবলৈ সিহঁতৰ এলাহ লাগিছে মোক বনাবলৈ দিছে তাৰপিছত এয়া বিলাহী তাৰপিছত আদা নহৰু তাৰপিছত এয়া মাছ তাৰপিছত এয়া বনালোঁ এইটো পেটু ভাজি মাথা বনাই থৈছোঁ ধুনীয়া হৈছে দেখাম ৰ'ব এবাৰ তাৰপিছত দাইলো বনালোঁ দাইল থৈ দিছে ঢাকি বনালি ভাজিখন বনাই লওঁ আজৰি কৰি ফাইনেল লুকটো আপোনালোকক দেখাম এতিয়া এনেকৈ ভাজি থাকিব লাগিব পাৰিলে মছলা চছলা এনেকৈ এটা মছলা এনেকৈ থৈ দিছে মছলা এনেকৈ দি দিম আৰু হৈ যাব তো গাইছ ভাজিটো হৈ গৈছে এতিয়া থাকিব চবৰে ভাতৰ কাঁহী কিনাৰে কিনাৰে থাকিব ভাজিকণ ঠিক এনেকৈ ভাজি হেৰি কৰি লওঁ শুকানটো লওঁ এনেকৈ খাই ভাজি লাগে আমি এতিয়া মোৰ হৃদয় ৰামধেনু সাতুৰণি ৰঙেৰে বুকুতে বিয়পা